মই মানে এই মানুহজনৰ প্ৰব্লেমটো এতিয়ালৈ বুজি পোৱা নাই। তেওঁ মোক 5টা 6টা ভিডিঅ'ত ৰোষ্ট কৰিছে, তাৰপিছত মই এটা ৰোষ্ট বেক দিছোঁ। তাতে তেওঁৰ কমেণ্টটো চাওকচোন ইউটিউবত, তাতে তেওঁ ৱেট বাননটো ভুল লিখিছে। তেওঁ আকৌ বোলে বহুত পুৰণা ইউজাৰ দেই, তেওঁ চবকে কৈ থাকে বহুত পুৰণা ইউজাৰ, ভিউজৰ কাৰণে তেওঁ একো নকৰে। 8-9 বছৰমানৰ পৰা ধৰি বোলে ইউটিউব ইউজ কৰি আছে, ইনষ্টা ইউজ কৰি আছে, তেওঁ বহুত পুৰণা ইউজাৰ। কিন্তু কি ঘটিডাল কৰিলে পুৰণা ইউজাৰ হৈ? ইউটিউবত এতিয়ালৈ 100K কৰিব পৰা নাই, ইনষ্টাগ্ৰামত এতিয়ালৈ 10K ফলোৱাৰ্ছ কমপ্লিট কৰিব পৰা নাই। নিজৰ কণ্টেণ্ট বাদ দি লৈ পেলাই আহি পেলাই ৰষ্টিঙত লাগিব লগা হৈছে। আৰু আপুনি কয় যে আপুনি পুৰণা ইউজাৰ, ভিউজৰ কাৰণে নাকান্দে, আপুনি ভিউজৰ কাৰণেই কান্দি আছে। আৰু ৰিয়ানক ৰোষ্ট কৰিব গৈ সি তাতো মোৰ কথা ক'ব। আৰু তাৰ আকৌ ছোৱালী বাহিৰত থকাটো প্ৰব্লেম। মই অসমত 10 দিন থাকোঁ, 20 দিন থাকোঁ, মুম্বাইত 20 দিন থাকোঁ, 30 দিন থাকোঁ, তোৰ কিডাল হ'ল? পাছত মই আকৌ বহুত বেয়াকৈ ধুই দিম, মানে একেবাৰে লেখত ল'ব লগা হ'ব, এনেকুৱা বেয়াকৈ ধুম। পিছত আকৌ মই মানে এটা ক্লু উলিয়াই থৈ দিছোঁ, ক'ত ভুল আছে, ক'ত কি কথা আছে, এটা ক্লু উলিয়াই থৈছোঁ। পিছত মই যদি ভালকৈ বহি ৰোষ্ট কৰিব লগা হয়, কান্দাৰ বাহিৰে আৰু একো উপায় নাথাকিব ককাই। সেইটো কাৰণত আপুনি দাঁতকেইটা চাফা কৰাত বেছি ধ্যান দিয়াটো ভাল, বেলেগক ৰোষ্ট কৰাত ধ্যান নিদিব। বা আপুনিতো 9 বছৰ 10 বছৰ আগৰ ইউজাৰ, দেন আপুনি আপোনাৰ কণ্টেণ্টত ফ'কাছ কৰক। আপুনি ৰোষ্টিঙত আহি লৈ পেলাই সৰু পোৱালীবিলাকৰ লগত লাগি ল'ব নালাগে। আপোনাৰ বয়সে এইবিলাক শোভা নাপায় নহয়।